ৰাইজ ইবাৰ তো মোৰ মানে খঙে একদম চূড়ান্ত সীমা অতিক্ৰম কৰি দিছি নতুনকে এটা অফিসত মই জইন কৰিলো মই ভাবলো কি ইটাতো আৰু মানে অলপ ডাঙৰ হৈছো মানে এটা অলপমান সিনিয়ৰ হৈছো নতুন অফিসত যাম সবে বাসা বুলি মাতব কিমান তো ভাল লাগব দুদিনমান আগত তো মোক বাছত তো খুৰা এটাই কৈছিলে মইনা মইনা ৰাস্তাটো মানে দোকানে চকানি গলে মইনা বুলি কয় ওকে আৰু মানে বুজিছো যে টাউন মতকে বয়সত বহুত ডাঙৰ আছিল মানি ললো হেতু কথা কিন্তু ইবাৰ মানে যেটো হৈছি মোৰ লগত মই মানে আৰু সহ্য কৰিব পৰা নাই সহ্য অলপো কৰিব পৰা নাই হে নতুন অফিসটোত গৈছো নতুন অফিসটোত যাওঁতে এই 2000 চনত চলি এটাই মোক কৈছি ভন্টি বুলি কেনকে সহ্য কৰো ককচোন এনে সহ্য কৰিব পৰা যেন লাগে না চলিটোক মই কিবা এটা হেল্প কৰি দিলো তাৰ পিছত সি বেলেগ এটা সিনিয়ৰ হাল লগে লগে আছে আমাৰ নতুনকে যি ভন্টিটো আইছি সব পাৰে ভন্টিটোক কলি হল ভন্টি মই তোমাক কোনটো এংগেলৰ পৰা ভাইটি ভন্টি লাগছো কিয় এনে মোৰ লগত মানে মই সবকে কৈ ফুৰবা লাগে মই তোমাতকে ডাঙৰ ইমান আৰু নহব সহ্যৰ সীমা মানে পাৰ হৈ গৈছি সহ্যৰ সীমা মানে একদম মানে কিবা এটা লেভেল পাইছি নচু আৰু ৰাইজ নচু সেই নতুন অফিসটো যাই কিনে সেই 2000 চনত চলিটোই মোক মাতছি ভন্টি বুলি কি কম আৰু কি কম কবাৰ কাৰণে ভাষাহীন বৰষা আজি